এটা সময়তে দুটাৰ পেজত কেনেকৈ কাম কৰিব তাকে আজি মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম এই ভিডিঅ'টোত। আমাৰ বহুতৰে কি হয়, এটা প্ৰফাইল থাকে আৰু এটা পেজ থাকে, আৰু তাতে আমি বহুতে বুজি নাপাওঁ, বেলেগকৈ কাম কৰোঁ, যাৰ কাৰণে আমাক দুটা সময় লাগে বা দুটা টাইম প্ৰয়োজন হয়। কিন্তু আপোনালোকে এই টিপছটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে একে সময়তে দুইটা পেজতে সমানে কাম কৰিব পাৰিব। মইনো কেনেকৈ কৰিলোঁ তাকে আজি আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম, যাতে আপোনাৰ বহুত বেছি সময় খৰচ নহয়, একেটা সময়তে আপুনি দুইটা পেজত সমানে কাম কৰিব পাৰে। এতিয়া মই প্ৰথমতে ফেচবুক পেজলৈ আহিলোঁ, আৰু ইয়াতে আহি ফটো এখন এতিয়া মই ধুনীয়াকৈ লৈ ল'ম। এই ফটোখনতে ক্লিক কৰি দিলোঁ। দিয়াৰ পাছত ইয়াতে আহি গ'লে এইখন মোৰ ফটো দুটাৰ পেজত দিম। ইয়াতে তলত দেখিছে টেগটো, তাতে মই ক্লিক কৰি দিলোঁ। দিয়াৰ পাছতে ইয়াতে মোৰ নামটো ওপৰত অহা নাই, সেইটো কাৰণে মই এতিয়া মোৰ নিজৰ নতুন পেজৰ নামটো ইয়াতে চাৰ্চ কৰি দিলোঁ। দিয়াৰ পাছতে এইটো দেখিছে ধুনীয়াকৈ আহি গ'লে, ইয়াতে মই টিক দি দিলোঁ, দি পেলাই ওপৰত ডান কৰি দিলোঁ। দিয়াৰ পাছতে ইয়াতে আহি গ'লে নেক্সট কৰি এতিয়া ইয়াতে মই প'ষ্ট কৰি দিলোঁ। দিয়াৰ পাছতে ধুনীয়াকৈ চাব ফটোখন দুইটা পেজত আহি যাব। ইয়াতে দেখিছে মই দুইটা পেজৰ নাম শ্ব' কৰি আছে, আপোনালোকে দেখিছে। এনেকৈ ইয়াতে ক্লিক কৰি দিলে মোৰ সিটো পেজতো আপোনালোকে দেখিবলৈ পাব।